এতিয়া আমি মাজুলী গৈ আছো উবেৰত, তাৰপিছত পল্টন বজাৰত ট্ৰেইন আছে। কেইটা বজাত ট্ৰেইন আছে দৰিন্দা? 8টা বজাত আছে। এইফালে আইতা কেনেকুৱা লাগিছে ঘৰলৈ গৈ? তাৰপিছত এইফালে বৌ আৰু দেৱাৰা যাব। আমি ষ্টেচন পাই গ'লোহি। বোলে আইতা আছে, আইতাক আজি চিৰি উঠাই দিম। চি উঠি পাইছে বোলে। ট্ৰেইনত উঠি পাইছে নাই? ক'ত এইটো উঠিব পাৰিব নাই? এইটো ভয় লাগে বোলে উঠিবলৈ বোলে। পুৰা ভয় খাইছে। ওপৰত উঠিব নেকি? বৰ্তমান আমি মাজুলী পাই গ'লোহি। এতিয়া আমি জেংৰাই মুখত আছোঁ। এতিয়া ৰণীদা ঘৰলৈ গৈ আছোঁ। বলো বলো আৰে বলো। এইফালে দেৱাৰা আগতে বহি ৰেডি। এতিয়া বৰ্তমান পাই গ'লোহি ৰণীদাৰ ঘৰ। এয়া চাওক মোৰ অৱস্থা। কি অৱস্থা হয়? দুটা এইটো আচল বস্তু। এইটো আজি খাম। আজি গাহৰি বুলি কয়। তাৰপিছত এইটো আপং আপং বুলি কয়। এই দুটা এইফালে দেউৰী চাংঘৰ উঠিব লগা হয়। আপং বাকী আছে। পুৰা দিব আজি। ৰখি আছো খাবলৈ জচৰ পুৰা। এইফালে ৰখি আছে। লগত কি লগত? গাহৰি আকৌ। এয়া জনপ্ৰিয় আমাৰ দেউৰীৰ প্ৰিয় মাল। তাৰ কাৰণে ৰেডি হৈ আছে এইটো। আৰু বনাই আছে সেইফালে ৱেটিঙৰ মানুহ। এয়া মিনটো পুৰা খাবলৈ ৰেডি হৈ আছে। ই এতিয়া কেতিয়া লওঁ কৰি আছে। চাৰ তাৰ লুকছটো লাজতে পলাইছে। হ'ব আমি এতিয়া গৈ আছোঁ শ্বুটিঙত। এই দেউৰী ফিল্ম এটা মানে কৰি আছিলোঁ ন, চ' মানে অলপ আছেগৈ। তাৰে এটা মানে শ্বুট ল'বলৈ গৈছোঁ। আপোনালোকক দেখা যাম লোকেশ্যনবিলাক কেনেকুৱা হয় মাজুলী। কিন্তু ৰাস্তাটো বেয়া, বনোৱা নাই বোলে। দলংখন বনাই আছে নতুনকৈ। এইফালে আমি এতিয়া আপং খাব লৈছোঁ। মোৰ ফ্ৰেণ্ডবিলাক লগ পাই গৈছোঁ। তোমাৰ নামটো কি? লাৰা দেউৰী। আৰু তোমাৰ? গৌতম দেউৰী। আৰু এইফালে মিনু দেউৰী। তাৰপিছত আৰু এইফালে আছে। মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে? বঢ়িয়া। এইফালে বঢ়িয়া। আমাৰ মিণ্টু ডান্সাক আজি লগ পালোঁ। বহুত দিনৰ মই ইনষ্টাগ্ৰামত চাই থাকোঁ আৰু ভাল আছে। বহুত ভাল লাগিল আজি লগ পাই। আজি ক'ত ফুৰাবা সেইটো কোৱা? আজি মাজুলী বহুত এক্সপ্ল'ৰ কৰিম। আমাৰ জেংৰাই ছাইডত থকাবোৰ যিমানটো পাৰি আজি ইয়াক দেখুৱাম। আৰু এতিয়া আমি আপং খাই লওঁ। আমি আপোংটো খাই লওঁ। এইটো কি বুলি কয়? এয়া আমাৰ মিচিং জনগোষ্ঠীয় চাই আপোং বুলি কয়। চাইমদ বুলি কয় আমাৰ মিচিঙত। এইটো ৰাইচ বিয়েৰ। ব্লেক ৰাইচ। এয়া তেওঁ খাই চাওঁ কেনেকুৱা লাগে টেষ্টিটো। আগতে একবাৰ খাইছোঁ, অকণমান খাইছোঁ। এতিয়া আমি যাব লৈছোঁ। বাইদেউ কেনেকুৱা লাগিলে? ভাল লাগিলে ন? বাইদেউ বহুত মানে বহুত ধুনীয়া আপুনি কি গাহৰি কিবা কি টেষ্টি নাজানো। চাইমদ আৰু কি পায় লগত ইয়াত কওকচোন। আৰু কি পায়? মাংসও পায়, কিবা ব্ৰইলাৰ, মাছ, যোনে কি খাব পাৰে এইটো পায়। আৰু আপোনাৰ মোৰ লোকেশ্যনটো কৰিছে মানে জেগাটো কৰিছে। লোকেশ্যনটো কুমাৰবাৰী, জেংৰাই কুমাৰবাৰী। আমি এতিয়া ৰাগ ৰিহাৰ্চেল চাবলৈ আহিছোঁ। কেনেকুৱা লাগিছে ৰাগ ৰিহাৰ্চেল? একদম বঢ়িয়া লাগিছে। আপোনালোকক লগ পাইছোঁ আজি ভাল লাগিছে আৰু চিনাকি ওলাই গৈছে বহুত। বোলে আপোনালোকক দেখাই আছোঁ। বোলে আখৰা চলি আছে। আখৰা দেখোন। আমি নতুন এটা শ্বুটিঙত কামত ওলাইছোঁ। কেনেকুৱা? বহুত ভাল লাগিছে মনটো। গানটো ভাল লাগিছেনে? গানটো ভাল। তাকে শ্বুটিং কৰিবলৈ পাইতো বহুত ভাল লাগিব।
আজি কি হয় চাওঁ কি হয় পুৰা চাওঁ গাঁৱলীয়া পৰিৱেশত মাজুলী খালী আছে গানটো বহুত ভালেই আৰু পাঞ্জুমান দাই গানটো গাইছে আৰু লগত তাৰ নামটো পাহৰিছোঁ নে এতিয়া একো নাই আপোনালোকে সোনকালে চাব পাব আমি শ্বুটিঙৰ কি কি হয় ডিটেইলছবিলাক দেখাই থাকিম আপোনালোকক বৈ আছে আহি গ'ল শ্বুটিঙত অহা চাওক কেনেকৈ শুই আছে এনেকৈ হ'লেতো নহ'ব এনেকৈ হ'লে কেনেকৈ হ'ব হে মজা আহিব কাইলৈ যাম আমি কলঙাবাৰী গৈ খাই কিবা কিবি কৰিম তাৰপৰা গৈ আৰু ইয়াত কেলা বিয়েৰ পায় নাপায় এইটো কোৱা ইয়াত পাই ইয়াত আগত যাম মজা লাগিছে বে জেগাটো মোৰ এইটো মজা লাগিছে অঁ অ'কে এইটো হৈ যাব মাজুলীৰে জনী ছোৱালীয়ে দুখ পালে সাৱতি বহুতকে পাৰে সি পাৰে ধৰিয়া ঘাটতে কলিজাতে কেঁচি লুহিতৰ বুকুতে বুকু খনি মেলি ইফালে আনে শুনক বুলি ঐ নি তমে ফাকি গা